গুড মৰ্নিং আমি 6:30 উঠিলোঁ কিন্তু বিচনাৰ পৰা উঠা নাই না মই বিচনাৰ পৰা উঠা নাই আজিতো কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলীৰ সকলোকে বহুত বহুত শুভকামনা আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ দীপাৱলীৰ পোহৰে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক ৰঙীন জীৱন কঢ়িয়াই আনক পোহৰাই তোলক নমস্কাৰ দি সকলোকে কালী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰোঁতে হেপী দিৱালী কৈ দে কি হেপী দিৱালী ক হেপী দিৱালী কালি লিপষ্টিক আছে দেখোন কালি ৰাতি আমি গৈছিলোঁ না তাতে আৰু আজি আপোনালোকে যাব পাৰিব আৰু এতিয়া আমি উঠোঁ ব্ৰাছ কৰোঁ পিছত লগ পাই আছোঁ একেবাৰে ব্ৰাছ কৰাৰ পিছত মুখ থুক ধুই পিছত লগ পাম বাই বাই বাবু কেইটা আছে ক 7টা আমি তো 6:30 উঠছোঁ না A few moments later. আমি চাহ খালোঁ লাগি আছে নেকি নাই আমি চাহ খালোঁ ৰুটি খালোঁ ৰুটি মানে কিবা কৰি আছিলোঁ আজি যদি প্ৰসাদ দিওঁ তক খাব নোৱাৰিম না ইফালে চাহ ৰুটি বনালোঁ যে আমি দুজনে মামীও অলপ আছে মামী অলপ আমিও যেনিবা কৰিলোঁ নাম 6.5 hours later. প্ৰসাদ দিম কথা আছিল কিন্তু প্ৰসাদটো আইতা লৈ যাব আৰু আমি এনে মানে ভক্তি দি আহিলোঁ আইলিনাৰ লগাই আছে কিন্তু মন্দিৰত গৈ আগতে মন্দিৰত গৈ আহিছোঁ আমি ৰেডি হ'লোঁ আৰু ৰাতিৰ ভিউটো আপোনালোকক দেখাওঁ আপোনালোকে চাই থাকক আমি মন্দিৰৰ ফালে যাম আমি ফটো লগাই আহিছোঁ আৰু তাৰপিছত সেইকাৰণে প্ৰসাদ দিব নাযাওঁ আৰু প্ৰসাদ ইয়াতে ৰেডি কৰি ৰাখিছে আইতাহঁতৰ আৰু মই প্ৰসাদ লৈছোঁ মোটামুটি আইতাই দিম বুলি কৈছে আৰু আমি এতিয়া অলপমান যাম আৰু আপোনালোককো ভিউ দেখাম যিহেতু কালী পূজা আৰু একদম পোহৰৰ ওচৰত দীপাৱলী মানে একদম পোহৰাই ৰাখিছে ইমান বেছি নাই মানে ইমান বেছি দোকান পোহৰো নাই আৰু আপোনালোককো দেখাম আপোনালোকেও চাই থাকক আৰু আমাৰ সৈতে এনজয় কৰক বহুত দিনৰ পৰা ভিডিঅ' দিব পৰা নাছিলোঁ সেই প্ৰসাদ এইফালেও প্ৰসাদ আছে
যদিহে ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদিহে নতুন তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগ পাম বেলেগ এক্টিভিটিত। টাটা।